প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ সপোনৰ ইষ্ট ৱেষ্ট কৰিডৰক সংযোগ কৰাৰ যি সপোন তাক বাস্তৱায়িত কৰিলেও তাত যেন এতিয়া কেনা লাগিল। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। অটল বিহাৰী বাজপেয়ীৰ সপোন পূৰ্ণ কৰাত ব্যৰ্থ চৰকাৰ। কাম সম্পূৰ্ণ নহওঁতেই খহি পৰিল লামটিং লংকা পথ। যিকোনো মুহূৰ্তত ভয়ংকৰ অঘটনৰ আশংকা। বহিৰাজ্যৰ কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ। হয়, লামটিং লংকা সংযোগী পথত এতিয়া যিকোনো মুহূৰ্ততে হ'ব পাৰে ভয়ংকৰ অঘটন। লামটিং লংকা সংযোগী পথছোৱাৰ এটা অংশ খহি পৰাৰ ফলতেই অঘটনৰ আশংকা কৰা হৈছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ ইষ্ট ৱেষ্ট কৰিডৰ সংযোগ কৰাৰ সপোন বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে 4 লেনযুক্ত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাম আৰম্ভ কৰিছিল। এই পথৰ কাম বহু ঠাইত সম্পূৰ্ণ হৈছে যদিও বহু ঠাইত এতিয়াও নিৰ্মাণ কাৰ্য চলি আছে। কিছু বছৰ আগতে লামটিং লংকা সংযোগী পথছোৱাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতেই লামটিঙৰ পৰা 11 কিলোমিটাৰ দূৰত্বত এছ টাৰ্ণিঙৰ সমীপত খহি পৰিল বৃহৎ অংশ। নৰ্থ ইষ্ট 7ৰ দৰ্শকসকলে নিজেই প্ৰত্যক্ষ কৰক কেনেদৰে ভয়াৱহভাৱে খহি পৰিছে পথছোৱাৰ বৃহৎ অংশ। অকল এয়াই নহয়, পথছোৱাৰ কেইবাঠাইতো এইদৰে মেলিছে চিৰাল ফাট। আনহাতে খহি পৰা অংশৰ কাষৰেই আহ-যাহ তথা চলাচল কৰিছে বিভিন্ন যান বাহন। এনে পৰিস্থিতিত যিকোনো মুহূৰ্ততে উক্ত পথছোৱাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। কিন্তু ইয়াৰ পিছতো চৰকাৰ তথা প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। यहाँ में तो कभी एक्सीडेंट हो सकता है क्योंकि रास्ता में कोई बोर्ड भी नहीं मारा हुआ है। यहाँ कोई सिग्नल होना चाहिए था। क्या बोलेंगे, इसे सरकार ऐसा मतलब कोई कानून भी कार्रवाई नहीं कर जाता है हमें, तो हम लोगों को मान लीजिए खतरा ही खतरा है हमें। উল্লেখযোগ্য যেন উক্ত পথছোৱাৰ নিৰ্মাণৰ দায়িত্ব চৰকাৰে বহিৰাজ্যৰ কোম্পানীক অৰ্পণ কৰিছিল। কিন্তু বহিৰাজ্যৰ কোম্পানীয়ে পথটোৰ কাম নিম্নমানৰ কৰাহে অভিযোগ এতিয়া উত্থাপিত হৈছে, যাৰ বাবে পথৰ এছোৱা খহি পৰাৰ লগতে ঠায়ে ঠায়ে চিৰাল ফাট মেলিছে। এতিয়া ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বহিৰাজ্যৰ কোম্পানীৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব আৰু পথছোৱা পুনৰ নিৰ্মাণৰ বাবে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। লামডিঙৰ পৰা সৰস্বতী মালাকাৰ ৰিপৰ্ট, নৰ্থ ইষ্ট 7।